শেৱালি ফুলৰ পাতেৰে বাৰু আপোনালোকে কিবা বনাই পেলাই খাই পাইছেনে? যদি বনাইছে তেতিয়াহ'লে মোক জনাবচোন দেই। মই কিন্তু বনাব লৈছোঁ পকৰী, আৰু কেনেকৈ বনাওঁ সম্পূৰ্ণবোৰ চাই থাকিবচোন দেই। এয়া মই ৰেডি কৰি লৈছোঁ, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এইফালে ৰঙালাও পাতখিনি জানেনে হালধীয়া হৈ গৈছে যদি অকণমান মানে পেলাই দিবলৈ বেয়া লাগিছে, কাৰণ যিহে বস্তুৰ দাম ইয়াত। আৰু মই কেঁচাকৈ অলপ থৈ দিছোঁ চব্জি বনাবৰ কাৰণে, আৰু এইখিনি মই পকৰী বনাম। আৰু এইখিনি মই ধুনীয়াকৈ ধুই কৰি চফা কৰি লৈ লৈছোঁ। আৰু এইফালে মই আনাৰস কাটি লৈছোঁ, ল'ৰাটো স্কুলৰ পৰা আহিছে যিহেতুকে তাক অকণমান খাব দিওঁ, আৰু আমিও খাওঁ। আৰু মোৰ আনফালে ৰেডি কৰি থৈছোঁ মই এয়া মৰিচা শাক, এইখিনিও মই ভাজিম আজি মুঠতে শাককে শাক বনাম মানে। আৰু এইফালে মই এনেকৈ পকৰীৰ কাৰণে কাটি ল'লোঁ ৰঙালাও পাতখিনি, এয়া ধুনীয়াকৈ কাটি কৰি মই ৰেডি কৰি থৈছোঁ। আৰু এইফালে মই ভাজিৰ কাৰণে এয়া নহৰু, আদা, জলকীয়া এনেকৈ অকণমান থেতেলাই লৈছোঁ। এইফালে ভাজিৰ কাৰণে আলু এটা দি পেলাই ভাজি দি, এইফালে মোৰ দালি, আৰু এইফালে মই পকৰীৰ কাৰণে বেচনত এয়া অকণমান মিট মছলা দিছোঁ।